আমাৰ সদায় আমাৰ বন্ধুক লাগে গতিকে তেনেকৈ ধৰণে ছবিখন আমি আগবাঢ়িবলৈ আৰম্ভ কৰিলোঁ ছবিখন প্ৰথমতে আমি গানলৈ আহিলোঁ গান লিখিলে গানৰ ঈপ্সনলাল বৰুৱাই গান লিখিলে দিগন্ত ভাৰতীয়ে গান লিখিলে তাৰপিছত জেকিবুল বুলিয়ে ভাইটি আছিলে সি গান লিখিলে তাৰপিছত গানৰ মিউজিক কৰিব লাগিলোঁ আমাৰ পাৰ্থ প্ৰতিমক তাৰপিছত লাহে লাহে আহিলে আমি কাহিনী স্ক্ৰীন প্লে লাগিব কাহিনী কাক স্ক্ৰীন প্লে কৰোঁ কাহিনী স্ক্ৰীন প্লে নয়ন তালুকদাৰক আমি এপইণ্ট কৰিলোঁ নয়নজ্যোতি তালুকদাৰ সি মন আজি 7 আগষ্ট আজি তাৰিখতে আচলতে আমি যিখন বন্ধু ছবি এই ছবিখনৰ তাৰিখটো এনাউন্স কৰিছিলোঁ 2019 7 আগষ্ট তাৰিখে ছবিখন আমি ৰিলিজ কৰিব বিচাৰিছিলোঁ 31 জানুৱাৰী 2020 কিন্তু কোভিডকালীন লকডাউনে ছবিখন আমাৰ দৰ্শকক দেশৰ পৰা বিৰত ৰাখিলে সেই গতিকে আমি 4 নৱেম্বৰত এই বছৰৰ 4 নৱেম্বৰত দৰ্শকক ছবিখন দেখাম বুলি কথা দিছোঁ আৰু ছবিখন ইতিমধ্যে আমাৰ সাজু হৈ উঠিছে ছবিখনৰ পোষ্ট প্ৰডাকশ্যন আমাৰ কলিকতাত চলি আছে কলিকতাত ADFX চলি আছে গতিকে আৰু আপোনালোকৰ চেনেলৰ যোগেদি বা আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ দৰ্শকক প্ৰতিটো বস্তু খবৰ দি থাকিম আৰু যিহেতু ছবিখনৰ নাম বন্ধু এটা আমাৰ আটাইৰে আমাৰ জীৱনত বন্ধু থাকে আমাৰ ভাল লগা সময়বিলাক বেয়া লগা সময়বিলাক আটাই লৈ ছবিখন আমি বনাইছোঁ কিন্তু বন্ধু এটা আমাৰ হৃদয়ৰ পুনৰ বস্তু আমাৰ বন্ধু আজি ইণ্টাৰনেশ্যনেলি বা আমাৰ আজি বন্ধু দিৱস চবেই চেলিব্ৰেট কৰে কিন্তু বন্ধুক ভাল পাবলৈ সময় নালাগে দিন নালাগে যদি আমাৰ হৃদয়ত যদি সঁচা মনোভাৱ থাকে সঁচা মৰম থাকে প্ৰতিটো দিনেই আমাৰ বন্ধু দিৱস দেউতাক ভাল পাবলৈ মোৰ দিন নালাগে মোৰ মাক ভাল পাবলৈ মোৰ দিন নালাগে মোৰ ভনীজনীক ভাল পাবলৈ দিন নালাগে প্ৰতিটো দিনে প্ৰতিটো সময় মোৰ দেউতাৰ কাৰণে মৰম মোৰ ভাইটিৰ কাৰণে মৰম মোৰ মাৰ কাৰণে মৰম সেই গতিকে 4 নৱেম্বৰত আমি আটাই ছবিগৃহত লগ পাম আমাৰ বন্ধুবিলাকৰ সৈতে ধন্যবাদ আৰু মোৰ লগত আছে আমাৰ বন্ধু আমাৰ প্ৰযোজক অমিত জৈন সি এটা কথা ক'ব বিচাৰিছে বন্ধুৰ ওপৰত আপোনাৰ বন্ধু মোৰ বন্ধু 4 নৱেম্বৰ লগ পাম ৰে বন্ধু 4 নৱেম্বৰত লগ পাম দেই বন্ধু আপোনাৰ বন্ধু মোৰ বন্ধু 4 নৱেম্বৰত লগ পাম দেই বন্ধু ধন্যবাদ